নাম এতিয়া ইতিমধ্যে পোহৰ আহিছে আৰু দিনৰ ভাগত দুটাই ইহঁতে দুটা চকীদাৰ আমি দুটা মই ৰাতি থাকোঁ অলপ দেৰি আৰু শুই যাওঁ আমাৰ মানে ৰাতি ডিউটি ইমান নহয় গতিকে ই 4টা বজা এটা মানুহ আহিলে ভেয়া ৰাঙে তাৰ লগত ঘূৰি মই কৈছোঁ কি এটা সদায় দিনটো আমাৰ লগতেই থাকে কাম চাম ইয়াতেই কৰে সেইটো কাৰণে এইটো চাবলৈ নাহিলোঁ কিন্তু তাৰ লগত ওলাই অহাটো হয় কিবা ৰাতি কাৰ লগত ওলাই আহিছিল ভায়া ৰাং তেওঁ সন্দেহ কৰিছে নেকি তেওঁ মাৰিব পাৰে তেওঁৱে মাৰিব পাৰে নহ'লে মোক ৰাতিপুৱা নহ'লে মোক কটাই চটাই লৈ মোৰ নাম নকবি বুলি কৰা নাই কি বুলি কৈছে ৰাতিপুৱা মোক কৈছে যে মোৰ নাম নকৰিবি ইমান সময় আহিছে বুলি 4টা বজা আহিছে বুলি নকবি বুলি কৈছে হা ভায়া ৰাঙে কৈ পেলাই আপোনাক দম দিছে মানে মোক মাতিছিলে মই নাহিলোঁ মই মালিকৰ ককাই ঘৰ গুচি গ'লোঁ তেতিয়া এইফালে গুচি আহিলে সিহঁতেও চালে হয় এইটো হয় বাগানত এইটো এই ৰাস্তাতে দেখিলোঁ ডেড বডি আৰু তেওঁ ভদিয়া কৰ্মকাৰ বুলি 50 বছৰমান হ'ব এইটো হাতো বন্ধা আছে ডিঙিটো গামোচাই দি বন্ধা আছে এইটো সম্পূৰ্ণ মাৰ্ডাৰে আৰু এইটো মাৰ্ডাৰ কেছ বুলি ক'ব পাৰি আৰু হত্যা কৰিছে এইটো ডিঙিত গামোচাই বন্ধা আছে আৰু হাতত এই তাৰেদি বন্ধা আছে হয় এটা তাৰেদি বন্ধা আছে হাত দুখন এইটো হত্যা যেন লাগিছে আৰু সম্পূৰ্ণ নাই এতিয়ালৈকে তদন্ত চলি আছে নামটো পোৱা নাই ওলাব নিশ্চয় এইটো বাগানৰ চকীদাৰ আছিলে এইটো দোলাখৰীয়া এইটো প্ৰাইভেট বাগান কথাটো গম নাপাম কি হৈছিলে মানে দেউতা কালি দুপৰীয়া ভাত খাই ঘৰলৈ যোৱা নাই তো ৰাতিও যোৱা নাই মই আহিছোঁ কামৰ পৰা 7টা বজাত আহি সুধিছোঁ ঘৰত মাইকী মানুহ দেউতা আহিলে দেউতা বোলে নাই এতিয়ালৈকে বোলে তো অকলে আহিবলৈ মোৰো বেয়া হৈছে ঘৰততো কোনো নাই অকল মইহে সৰু ল'ৰা এটা আছে তো নাহিলোঁ বিচাৰি তো ৰাতিপুৱা আহিছোঁ বোলো ইয়াক সুধিলোঁ চকীদাৰক বোলো দেউতা কালি তোৰ লগত হৈ থাকিলে নি বোলো সি কৈছে নাই হোৱা নাই বোলে ওলাই গ'ল নে মই কাৰ লগত বোলে ভায়াৰ লগত ওলাই গুচি গ'ল বোলে মই কোন পিনে গ'ল বোলে বাগান পিনে গৈছে বোলে তো এজনক কৈছে বলচোন বোলো চাই আহোঁ বোলো ৰাতি ঘৰো যোৱা নাই বোলো আহি চাইছোঁ বোলো এইখিনি পৰি আছে বাগানত মই ইমান মন নাই কৰা দূৰৰ পৰা এনেকুৱা ওচৰলৈ যোৱা নাই ইমান মানুহ চাই পিনি চিধা ঘূৰি গুচি গৈছোঁ ভায়া ওৰাং হ'ব লাগে লগত আহিছে আৰু বেলেগ মানুহ নাই নহয়